মই পানী আনিছিলোঁ তাৰমানে এতিয়া অঞ্জাবিলাকত অলপ পানী দিওঁ ঘন হৈ গৈছে বেছি অলপ পাতলা কৰি দিওঁ তো পাতলা কৰি দিলে মানে ভালেই হ'ব আৰু চাব পাৰে যাব লাগে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজি আৰু এইটো চাদৰখিনিও চাব পাৰে লাহেকৈ লাগিছে আৰু ডাঙৰেই হোৱা নাই খালি আৰু এইখিনি পালেংখিনিও চাব পাৰে আৰু এইখিনি হৈছে মূলা সকলোৰে খবৰ ভাল চুমাই নিজে লগোৱা অঞ্জাবাৰীখনত চ' ভাবিলোঁ সিটোবাৰ দেখালোৱে অলপ ডাঙৰ হৈছিল আৰু বিশেষকৈ তাৰমানে এতিয়া মূলাখিনি আজি খাম বুলি ভাবিছোঁ চ' মূলা ছিঙিম চ' আজি মূলা খাবলৈ মূলাবোৰ তাৰমানে ডাঙৰ হৈ গ'ল চ' মূলা এতিয়া ছিঙিম আৰু ধুনীয়া হৈছে মানে বেছি ঘন হৈ গ'ল লগোৱাটো সেইটো কাৰণে মানে বেছি এৰি হৈ গৈছে আৰু এই চাব পাৰে আৰু ইয়াত ধুনীয়াকেইটা চাব পাৰে কি ধুনীয়াকৈ লাগিছে চ' আজি মূলাকে খাম বুলি ভাবিছোঁ চ' সেইটো কাৰণে মূলা ছিঙি পাইছোঁ আৰু মানে পূৰা ঘন হৈ গৈছেতো সেইটো কাৰণে অলপ উঘুলিকৈ পাতলা কৰি দিম আৰু এইটো চাদৰখিনিও চাব পাৰে লাহেকৈ লাগিছে আৰু ডাঙৰেই হোৱা নাই খালি আৰু এইখিনি পালেংখিনিও চাব পাৰে আৰু এইখিনি হৈছে মূলা চ' ছিঙি লওঁ চাব পাৰে ছিঙি আছোঁ বৰ্তমান মূলা সেইদিনাখন খালোঁ লাই চ' আজি খাই আছোঁ মূলা আৰু যিহেতু ঘন হৈ গৈছে বেছি অলপ পাতলা কৰি দিওঁ তো পাতলা কৰি দিলে মানে ভালেই হ'ব আৰু চাব পাৰে এইখিনি ছিঙি ল'লোঁ আৰু এইখিনি অলপ আছে এইটোত আছে চ' আজি খাই আছোঁ মূলা আৰু লাইখিনিও চাব পাৰে ধুনীয়াকৈ হৈছে আৰু বেছি ডাঙৰ হোৱা নাই দিয়কচোন আৰু আগৰ লগোৱাখিনিৰ পৰাতো ছিঙি খাই থাকোঁ আৰু সিটো চাইডে চাব পাৰে পালেং আৰু ইয়াতো অলপ পালেং আছে আৰু এই বন্ধাকবি আৰু ওলকবিকেইটা মানে আছে আৰু চ' সেইকেইটা বাদ বাকী আপোনালোকক পিছত দেখাই আছোঁ আৰু এইখিনি চাব পাৰে ইয়াতে মানে সেইকেইটা দিনতে দুদিন হৈয়ে গ'ল ছিঙি খালোৱে পাতবোৰ চাব পাৰে সেয়া আৰু এতিয়া লাহে ওলাইছে আৰু যিখিনি ওলাই থাকে অলপ লৈ যিকেইটা ডাঙৰ হৈ থাকে সেইকেইটা খাম আৰু এইখিনি চাইডে চাব পাৰে লাই মানে সৰু হৈছে ডাঙৰ হ'বই পৰা নাই মূলাখিনি পটকৈ হৈ গ'ল কিন্তু দেই চাব পাৰে বৰ্তমান চিঙা হৈ গ'ল চ' আজি খাম মূলা পাত চ' মূলা ভাজি খাই ভাল লাগে আৰু এইখিনি চাব পাৰে ছিঙিয়ে ল'লোঁ মই চ' এতিয়া লৈ যাব লাগে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজি ভিডিঅ'টো চটকৈ আৰু মোৰ অঞ্জাবাৰীখনত মই নিজে লগোৱা চ' এইখিনি আগতেও কৈছোঁ দিয়কচোন বাৰে প্ৰতি দুবাৰ তিনিবাৰ মানে হৈ গ'ল আৰু কোৱা আৰু এইখিনি চাব পাৰে আৰু চ' এতিয়া গৈ থাকোঁ আৰু কামতো যাব আছে আৰু ভিডিঅ' আহি আছে অলপ সময় লাগি আছে চ' বেয়া নাপাব আৰু দি আছোঁ মই পানী আনিছিলোঁ তাৰমানে এতিয়া অঞ্জাবিলাকত অলপ পানী দিওঁ চ' আমাৰ মেচিন নাইতো সেইটো কাৰণে এনেকৈ পানী দিওঁ আৰু চ' হৈ গ'ল পানী দিয়া